কোনোবা বিজেপিৰ লগত থকা বা কংগ্ৰেছৰ লগত থকা এনেকুৱা আমাৰ মাজত কোনো আলোচনা হোৱা নাই। দলত কোনো এনেকুৱা আলোচনা হোৱা নাই। এতিয়া হ'ল BTC নিৰ্বাচন হ'বলৈ গৈ আছে। এই BTC নিৰ্বাচন শেষ হোৱাৰ পিছত চৰকাৰ হোৱাৰ পিছতহে আমি কাৰ লগত থাকিম সেইটো আলোচনা কৰি পেলাই ঠিক কৰিব। এতিয়া কোনো আলোচনা হোৱা নাই। কোনো বিজেপি কোনো কংগ্ৰেছ বা কাৰোবাৰ লগত থকাৰ কোনো আমাৰ মাজত আলোচনা হোৱা নাই। এইবিলাক আলোচনাও নাই। কি কৰিব বিচাৰিছে আমি একো নাজানো। আজি বিজেপিয়ে যদি আমাক এৰি দিয়ে আমিতো সৰু পাৰ্টি উপায় নাই। এইবিলাক মন্ত্ৰী লৈ আমাৰ ডাঙৰ কথা নহয়। আমিতো দল হিচাপে লাগাটো ইমান দেখা নাই আজিলৈকে। কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰঞ্জিত দাস ডাঙৰীয়া ইহঁতেহে বিৰাট মানে দলৰ প্ৰেচিডেণ্টে হয় চেষ্টা কৰি আছে। কিন্তু আমাক নোৱাৰিব বুলি কৈছোঁ আমি। আমাক নোৱাৰে। নাই মই এইবিলাক বিষয় লৈ একো নাজানো। ময়ো শুনিছোঁ অহাকালি দিল্লীত আসাম ষ্টেট বিজেপি আৰু দিল্লীত নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা হ'ব বুলি আমি শুনিছোঁ। কোনটো বিষয় লৈ আলোচনা কৰিব আমি একো নাজানো। বিজেপি হ'ল নেশ্যনেল পাৰ্টি। ইহঁতে কোনোবা কাক লৈ পেলাই অসমত পলিটিক্স কৰে ইহঁতৰ ইচ্ছা। আমাৰ বিফেভক ল'ব লাগে বুলি আমি কেতিয়াও ডিমাণ্ড কৰা নাই। আমি ইণ্ডিপেণ্ডেণ্ট। নাই ইহঁতৰ কথা বংগ হ'লে হ'ল আৰু আমাৰ কি লোচ আছে। বহুত কাৰণ থাকিব পাৰে। মই বুজি নাপাওঁ। মুঠতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক ছাপৰ্ট নকৰিলে যে আমি বিফেভ দলে দুৰ্বল হ'ব বা বিজেপিয়ে ছাপৰ্ট নকৰিলে যে আমি দুৰ্বল হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে। আমি বেছি ষ্ট্ৰঙে হৈ আছে এতিয়া। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো চিএম হোৱাত কোনো ভাগ্যই নিমিলে তাৰ। আগতো বিৰাট চেষ্টা কৰিছিল। ভাগ্যই যদি নিমিলে আমি কি কৰিম? সেইকাৰণে মই ভাবিছোঁ BTCতে আনি পেলাই চিএম কৰিম নেকি, চিফ বনাম নেকি। BTC নিৰ্বাচন শেষ হোৱাৰ পিছতহে আমি আলোচনা কৰিম। কোনো দলৰ লগত যোৱাৰ কোনো প্ৰশ্ন নাহে। BPFে আজিৰ দিনত দিল্লী আৰু দিছপুৰত NDA লগত আছে সেইটোৱেই। কিন্তু BTC নিৰ্বাচনৰ পিছত আমি চাম। ইমান দিন মেকুৰী এন্দুৰ কিবা হৈছে, আজি আপুনি বান্দৰ বুলি আখ্যা দিলে। বান্দৰ আৰে মোক যদি মেকুৰী কৈ থাকে তেতিয়াহ'লেতো মই একটা নাম দিব লাগিব না, বান্দৰ। ঠিক নহয়। এইটো ঠিক নহয়। ময়ো বেয়া লাগে। কাৰণটো মোৰ আৰে কেনেকৈ মাতিব? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মোৰ লগত ইমান কাজিয়া হৈ আছে। ইয়াত মই কেনেকৈ অভাৰটেকিং সময়ত মাতিব পাৰি? দৰকাৰ নাই। কি 11 কোটি হেমন্ত বিশ্ব শৰ্মা আপুনিতো ফাইনেন্স মিনিষ্টাৰ। আপুনি নিজে জানে ৰাইজক ইমান মিছলীয়া কথা ক'বলৈ দৰকাৰ নাই। আমাক হিচাপ দিয়ক 1000 কোটিত সি কিমান দিছে? 1000 কোটিত আমাক দিছে 600 crore। 400 কোটি বাকী আছে। আৰু এতিয়া 6 ফাইনেন্স 5 ফাইনেন্স এইবিলাকৰ পইচা ক'ত থৈছে? BTCৰ পইচাবিলাক ক'ত কি কৰি ৰাখিছে? আৰু আগত সি নিজে কংগ্ৰেছত আছিল, দিল্লীও দিছপুৰৰ কংগ্ৰেছত আছিল। ইয়াত 250 কোটি টকা দিয়াৰ কিবা আছিল। 50% আহিছে। 50% এতিয়ালৈকে কণ্ট্ৰেক্টৰসকলক বিল দিব পৰা নাই। কামবিলাক প্ৰায় শেষে। এইবিলাক পইচা কি? মই ক'লা ধন না কি ধন? তাৰমানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক কৈছে যে পাব্লিকৰ মাজত কৈছে, মিটিঙত কৈছে যে হাগ্ৰামাৰা মহিলাৰ পৰা পইচাটো লৈ পেলাই খাব লাগে। এইটো ৰাইজৰ পইচা নহয়, তাৰ ব্যক্তিগত নহয়। হয়, মোৰ ব্যক্তিগত পইচা নহয়, এইটো ৰাইজৰ পইচা। ৰাইজে পাব লাগিব। BTCত
পইচাটো। কিন্তু হেমন্ত বিশ্ব শৰ্মাৰ লগত থকা ধনটো কি, ক'ৰ পৰা আহিছে? এইটো ওলাব নোৱাৰে নহয়, এইটো ওলাব নোৱাৰে। মইতো ৰাইজৰ পইচা ৰাইজক বিলাই দিছে, কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো মোৰ নিচিনা ওলাই পেলাই ৰাইজক দিব নোৱাৰে, যিহেতু সেই চুৰ কৰি আনিছে পইচাটো।